নমস্কাৰ বন্ধুসকল মই লৈছো আপোনালোকলৈ অন্য এটা পদৰ বিষয় হয় যেটো খালি আছে সীমান্ত সুৰক্ষা বল যেটো ইংৰাজীত কয় BSF বৰ্ডাৰ সিকিউৰিটি ফোৰ্স তাত খালি হৈছে 1072টা পদ আৰু তাৰ কাৰণে কোৱালিফিকেশন কি লাগিব আৰু কি প্ৰমাণপত্ৰ আপোনালোকক লাগিব এপ্লাই কৰিবৰ কাৰণে সকলোবোৰ আজি মই এই ভিডিঅ'ত কৈ আছো লগতে পদটোৰ কাৰণে মহিলা যিসকল ইচ্ছুক আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰম্ভ কৰো পলম নকৰাকৈ ভিডিঅ'টো সাধাৰণতে পদটো খালি হৈছে সীমান্ত সুৰক্ষা বল যেটো কৈছোৱে মই আৰু পদটো খালি হৈছে দুটা বিভাগত 1072টা পদ খালি হৈছে দুটা বিভাগত তাৰে প্ৰথমটো বিভাগ হৈছে হেড কনষ্টেবল যেটো মুখ্য কনিষ্ঠবল হেতুত খালি হৈছে ৰেডিঅ' অপাৰেটৰ যেটো বিভাগ হেতুত আৰু এটা খালি হৈছে হেড কনষ্টেবল ৰেডিঅ' মেকানিকত ইয়াৰ কাৰণে কোৱালিফিকেশন কি লাগিব আপোনালোকে বেসিক আপোনালোকৰ কৈ থওঁ যে আপোনালোকে ITI যেটো আছে হেতু বিভাগত পঢ়া হ'ব লাগিব আৰু ITI নপঢ়িলো আপোনালোকে এপ্লাই কৰিব পাৰিব ITI নপঢ়িলে কি পঢ়িব লাগিব তাৰ কাৰণে নোটিফিকেশনখন দিয়া আছে বা এটা আৰ্টিকল লিখা আছে অফিচিয়েল যেটো মোৰ ভিডিঅ ডেসক্ৰিপচনত লিংক দি দিছো মই আপোনালোকে তাৰ পৰা পঢ়িব পাৰিব আৰু বয়সৰ কথা ক'বলৈ গ'লে ইয়াত ক্যাটেগৰি ওয়াইজ বয়স দিছে যে যদি আপুনি জেনাৰেল লোক হয় সাধাৰণ লোক হয় তেতিয়া হলে আপোনাৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব বয়স আৰু যদি আপুনি OBC হয় তেতিয়া হলে আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 28 লৈকে আৰু যদি আপুনি SC নাইবা ST ক্যান্ডিডেট হয় তেতিয়া হলে আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 30 বছৰলৈকে আবেদনৰ মাসুলৰ কথা ক'বলৈ গ'লে সাধাৰণ আৰু OBC যি সকল লোক আছে তেওঁলোকে দিব লাগিব 100 টকা আৰু বাকি সকলে দিব নালাগে SC ST আৰু ইয়াত কৈছে কি সেই 100 টকাত আপোনালোকে নেট বেংকিং কৰিব লাগিব আৰু ড্ৰাফট কাটিব পাৰিব আবেদনৰ তাৰিখ আৰম্ভ হ'ব আপোনাৰ 15 তাৰিখৰ পৰা আৰু তাৰ এন্ড কেতিয়া আপোনালোকে ভিডিঅ'টো ডেসক্ৰিপচনত গৈ যেটো লিংক আছে তাত গৈ ক্লিক কৰি ল'ব আৰু সকলোবোৰ ডিটেইলছ এবাৰ চাই ল'ব পাৰিব আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু যদি ভাল লাগিল লাইক কৰক কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক